প্ৰিয় বন্ধুসকল, আজি আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ, যাৰ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই। জুবিন, মই তোমাৰ বিষয়ে একো নকওঁ, কাৰণ মই তোমাৰ বিষয়ে যিমান জানো, আমাৰ যিসকলে দৰ্শক যিসকলে চাই আছে শুনি আছে তেওঁলোকে তাতকৈ বহুত বেছি জানে বুলি মই ভাবোঁ, কাৰণ তোমাক ইমান মানুহে ভাল পায়। কথা পতাৰ আগত মই তোমাক এটা গান শুনাই ল'ব বিচাৰোঁ। জীয়াই গানটো লগোৱাচোন, তুমি গানটো শুনা। তোমাৰ মনত আছেনে গানটো? জিয়াৰ হিন্দী সেইটো ইউনিভাৰ্চেলৰ এলবাম আছিলে জিন্দগী। মানে কি এইটো গান আমি য'ত শ্বুট কৰিছোঁ স্কট পানভেল, তাত এটা খুব ডাঙৰ ৰক বেণ্ড আছিলে কুইন, চবে জানে। আই থিংক ইউ নো ইট। তাৰ ছিংগাৰটোৰ নাম আছিলে ফ্ৰেডি মাৰ্কিউৰি বালচাৰা। সি কেতিয়াও ইণ্ডিয়ান বুলি নক'লে কিন্তু নিজক, বাট হি ৱাজ বিগ, হি ইজ লাইক ইউনিভাৰ্চেলি বিগ। আৰু আমি একোৱেই নহয় তাহাঁতৰ আগত। চ' কুইনৰ যিটো ছিংগাৰ ফ্ৰেডি মাৰ্কিউৰি বালচাৰা, ফ্ৰেডিয়ে যিখন স্কুলত পঢ়িছিলে তাৰ সন্মুখত মই শ্বুটিং কৰিছোঁ। এই গানটো যিটো মই শুনালোঁ, এই গানটোৰ লগত মোৰ নিজৰ জীৱনৰ এটা ষ্টৰি এটা আছে, সেইটো মই তোমাক অলপ পিছত ক'ম। কিন্তু মই জুবিন গাৰ্গক কেতিয়া দেখিলোঁ, মানে মোৰ কাণখনে কেতিয়া Why you like it so much? মই ক'ম সেইটোলৈ মই আহি কাৰণে প্ৰথম মই এইটোৱে আৰম্ভ কৰিছোঁ। ইটছ ভেৰি ক্ল'জ টু মাই হাৰ্ট। ইয়াৰ কাৰণ আছে। তাৰপিছত মই তোমাক কেতিয়া জুবিন গাৰ্গ নামটো মই আৰু এটা গান দিম, তুমি সেইটো শুনিলে আৰু পাগল হৈ যাবা। ইটছ কল্ড কাফুৰ। তুমি কোৱা? মই গোৱা, মোৰ কম্প'জ, এভৰিথিং ইজ মাইন। ছোৱালী এজনী লিখিছে বম্বেৰ। ইটছ কল্ড কাফুৰ। কাফুৰটো কি আমাৰ? কাফুৰটো আমি যিটো কফুৰটো খাওঁ যে সেইটো উৰি যায়, এইটো উৰি যায়। অ'কে। তাই লিখি দিলে, হুৱা তেৰা দিল কাফুৰ জৈছে, হুৱা মেৰা দিল কাফুৰ ৰে। মোৰতো পাগল হৈ গ'ল। মোৰ সেই ছোৱালীজনী বিৰাট ধুনীয়া লিখে এইটো, খালি তাইক বহুত কামুৰিব লাগে তেতিয়াহে লিখে তাই। তাইক মানে এটা গান লিখাবলৈ মানে তাইক 3 মাহমান কামুৰিব লাগিব, নহ'লে লিখে। ক'ত থাকে তাই? তাই বম্বেত থাকে, বাট শ্বি ইজ নট প্ৰফেচনেল। তাইক ক'ব লাগিব, তাই তেতিয়া কাফুৰ লিখি দিয়ে। কাফুৰ কাফুৰ ৰে, সেইটো বৰ বেলেগ ধৰণৰ গান এটা। কোনটো এলবামত তুমি? সেইটো পাকিজা এলবামৰ গান। চ' মই ক'লো তই কাফুৰটো কিয় লিখিলি? তাই কৈছে উৰি যায় যে, লাভ ইজ লাইক ডাট, উৰি যায়, থাকিব পাৰে নাথাকিব পাৰে। লভ কাপোৰটো জ্বলিছে নে নাই সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। কাপোৰটো এনেই থৈ দিলে উৰি যায়। এনেই থ'লে উৰি যায়, কিন্তু যেতিয়া তাপ পায় ইট ট্ৰান্সফৰ্ম টু লাভ। She is very smart. মোৰ তেনেকুৱা গান আছে, কিন্তু কাফুৰটো মই ইউজ কৰা নাই। মই কাফুৰটো কেনেকৈ ইউজ কৰিলি? ইণ্টাৰেষ্টিং। তাই আৰু লিখিব মোৰ গান, তাই খালি বৰ কামুৰিব লাগে। তুমি নিজৰ গানটো যিটো মই ক'বলৈ গৈ আছোঁ সেইটোলৈ আমি আহিব লাগিব, হয়নে? মই জুবিন গাৰ্গৰ নামটো কেতিয়া শুনিলোঁ? তুমি মাৰুতি জিপচি মনত আছে? তুমি যেতিয়া আৰম্ভ কৰিছা তোমাৰ গানৰ জীৱন, 9590 আছিল নেকি তোমাৰ আছিলে নম্বৰটো? 9590। এতিয়া আমাৰ ঘৰৰ সন্মুখত, মানে MLA হোষ্টেলৰ কোৱাৰ্টাৰৰ সন্মুখত এটা ল'ৰাই সদায় মাৰুতি জিপচি এখন থৈ দিয়ে। 95 এনেকুৱা মানৰ কথা। 95 কিনিছোঁ মই। তাত সদায় নহয় মায়া কেছেটটো বজায়, অকল মায়া মাথো মায়া, এইটো গানটোৱে অকল দুটা লাইন শুনো। মই ভিতৰত থাকোঁ, এইটো কাৰ মাত আৰু এই গানটো কোনে গাইছে, কোনে লিখিছে? মই নিজে নবজাওঁ। কিন্তু কিয়? মই নিজৰ গান কেতিয়াও নুশুনো। নিজৰ গাড়ীত কিয় নুশুনা? মই এতিয়াও নুশুনো।